নমস্কাৰ, মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি আমি BA ফ'ৰ্থ ছেমিষ্টাৰৰ অসমীয়াৰ এখন কিতাপ হৈছে অসমীয়া কবিতা, অৰ্থাৎ BA ফ'ৰ্থ ছেমিষ্টাৰৰ NEP, FYUGP অনুসৰি অসমীয়া কবিতা এখন কিতাপ আছে। আৰু এই কিতাপখনৰ মই আজি ইউনিট 2ত তোমালোকৰ ভোলানাথ দাসৰ মেঘ, লক্ষ্মীনাথ বেজবৰুৱাৰ মালতী আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ অজয়, এই তিনিওটা কবিতাৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে স্কিপ নকৰি সুন্দৰভাৱে তোমালোকে যাতে সকলোৱে সুন্দৰভাৱে চাবা। আৰু যদি সেই ভিডিঅ'টো ভাল লাগে, প্লিজ তোমালোকে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবা। এতিয়া আমি ভিডিঅ'টো উপস্থাপন কৰোঁ, প্ৰশ্ন উত্তৰবিলাক উপস্থাপন কৰোঁ। ভোলানাথ দাসৰ মেঘ, অৰ্থাৎ মেঘ কবিতাটিৰ আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। তোমালোকৰ মেঘ কবিতাটো কি হয় এইবিলাক বুজাই দিলে বহুত ভিডিঅ'সমূহ লং হ'ব। সেয়ে আমি ডাইৰেক্ট তোমালোকৰ কুৱেশ্যন এনচাৰ ফালৰ পৰা আমি আগবাঢ়ো সদায়। ভোলানাথ দাস কোন বংশৰ আছিল? ভোলানাথ দাস বাংলা কবি মাইকেল। এইবিলাক কুৱেশ্যন তোমালোকে চাবা দেই, তোমালোকৰ সেইবিলাক কুৱেশ্যন বহুতখিনি ইম্পৰ্টেণ্ট হয়। ভোলানাথ দাসৰ সীতাহৰণ কাব্যত কি ছন্দ ব্যৱহাৰ কৰি এক কাব্যিক ৰচনা আখ্যা দিয়া হৈছে? এইটো কুৱেশ্যনো ইম্পৰ্টেণ্ট হয়। দুজন ৰহস্যবাদী ইংৰাজ কবিৰ নাম, এইটো কুৱেশ্যন ফাইনেল এক্সামত আহিব। তাৰ পাছত ভোলানাথ দাসৰ কবিতাৰ বৈশিষ্ট্যসমূহ লিখা, অৰ্থাৎ ভোলানাথ দাসৰ কবিতাৰ বৈশিষ্ট্য আছে, বৈশিষ্ট্যসমূহ তোমালোকে লিখিব লাগিব। অৰ্থাৎ কবিতাত কি কি ভাষা ব্যৱহাৰ কৰিছিল, কবিতাত কি কিহৰ কথা প্ৰকাশ পোৱা যায়, প্ৰকৃতিৰ কাব্যিক ৰূপৰ কথা প্ৰকাশ পোৱা যায়। তেওঁ কবিতাত প্ৰকৃতিৰ সৌন্দৰ্য সম্পৰ্কে এক বিশেষভাৱে তেওঁ কবিতাটিৰ জৰিয়তে তেওঁ প্ৰকাশ কৰিছিল। প্ৰকৃতিৰ লগত জড়িত বিভিন্ন ধৰণৰ তেওঁ ছন্দ ব্যৱহাৰ কৰিছিল। অসমীয়া কাব্যৰ সাহিত্যত তেওঁ নতুন ধাৰা আগবঢ়াইছিল, অৰ্থাৎ কাব্যৰ ক্ষেত্ৰত তেওঁ বিভিন্ন ধৰণৰ আগবঢ়োৱা হৈছিল। অৰ্থাৎ প্ৰকৃতিৰ কাব্যিক ৰূপত বিভিন্ন ধৰণৰ কথা পোৱা যায়। বিশেষকৈ মেঘ কবিতাটিত তেওঁৰ প্ৰকৃতিৰ ওপৰত বিভিন্ন ধৰণৰ সুকীয়া গীত কবিতাটিৰ ধাৰা সৃষ্টি কৰিছিল। অৰ্থাৎ তেওঁ কবিতাটিৰ মাজেৰে বিভিন্ন ধৰণৰ গীতসমূহ তেওঁ প্ৰকাশ কৰিছিল। দেশপ্ৰেম আৰু জাতীয়তা চেতনাতা, অৰ্থাৎ জাতীয় চেতনা। ব্ৰিটিছ শাসনৰ সময়ত তেওঁৰ ৰচনা স্বদেশ প্ৰেমৰ সুৰ ফুটি উঠিছিল, যিটো তেওঁ কবিতাৰ প্ৰাক জোনাকী যুগৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কৰি তুলিছে। পৌৰাণিক আখ্যানৰ পূৰ্ণ বিন্যাস, অৰ্থাৎ সীতাহৰণ কাব্যৰ দৰে ৰচনাত তেওঁৰ পৌৰাণিক কাহিনী, বিভিন্ন ধৰণৰ কাহিনী পোৱা যায়। প্ৰাক ৰোমান্টিক ধাৰণা, অৰ্থাৎ এই কবিতাটিত আধুনিক গীত কবিতা, ব্যক্তিগত বিভিন্ন ধৰণৰ মনৰ অনুভৱৰ কথা প্ৰকাশ পোৱা যায়। ভোলানাথ দাসৰ মেঘ কবিতাটিৰ মূল ভাৱ লিখা, অৰ্থাৎ ভোলানাথ দাসৰ মেঘ কবিতাটিৰ মাজেৰে তেওঁ কি কি কথা বৰ্ণনা কৰিছে বা কবিতাটিৰ মাজেৰে আমি কি কি কথা আমি জানিব পাৰো সেই বিষয়ে লিখিব দিছে। ইয়াত তেওঁ মেঘ কবিতাটিৰ জৰিয়তে মেঘৰ কথাৰ লগতে প্ৰকৃতি প্ৰেমৰ কথাও কৈছে। ইয়াত প্ৰকৃতিৰ লগত জড়িত বিভিন্ন ধৰণৰ তেওঁ গীত মাতৰ লগত জড়িত এই কবিতাটিৰ মাজেৰে প্ৰকাশ কৰিছে। মেঘ কবিতাৰ মূল বিষয়বস্তু, অৰ্থাৎ প্ৰকৃতিৰ ব্যক্তিত্ব। মই প্ৰথমতে কৈছিলোৱে মেঘ কবিতাটিত এগৰাকী প্ৰকৃতিৰ লগত জড়িত বিভিন্ন ধৰণৰ মেঘৰ বৰষুণৰ অহালৈকে প্ৰতিশ্ৰুতি দিছে। এনেধৰণৰ প্ৰকৃতিৰ সৌন্দৰ্য, বৰষুণ আগমনে আনি দিয়া পৰিৱেশত বিভিন্ন ধৰণৰ সৌন্দৰ্য তেওঁ দাঙি ধৰিছে। অৰ্থাৎ বৰষুণ অহা সময়লৈ যেতিয়া ছাতিটো ল'ব, তেতিয়া মেঘৰ বৰষুণ এইবিলাকৰ ৰঙৰ কথা তেওঁ কৈছে। ভোলানাথ দাসৰ মেঘ কবিতাটিত মূল বিষয়বস্তু কেনেধৰণৰ, অৰ্থাৎ মূল বিষয়বস্তু আমি আলোচনা কৰিছোৱেই ইতিমধ্যে। তথাপিও কুৱেশ্যন হিচাপে তোমালোকৰ ভোলানাথ দাসৰ মেঘ কবিতাটোৰ মূল বিষয়বস্তু হৈছে তোমালোকৰ প্ৰকৃতি। মই প্ৰথমতে কৈ আছো প্ৰকৃতিৰ লগত জড়িত, তাৰপিছত বিভিন্ন ধৰণৰ সৌন্দৰ্যৰ লগত জড়িত। কবি ভোলানাথ দাস কি যুগত স্থান লাভ কৰিছে, অৰ্থাৎ সংক্ৰান্তি যুগত তেওঁ প্ৰথম সফল লাভ কৰিছে। কবি ভোলানাথ দাসক কি যুগত স্থান দিয়া হয়, অৰ্থাৎ কবি ভোলানাথ দাসক সংক্ৰান্তি যুগত প্ৰথম সফল কবি হিচাপে গণ্য কৰা যায়। এতিয়া আমি নেক্সট ইউনিটটো আমি আগবাঢ়ো। গতিকে আমি লক্ষ্মীনাথ বেজবৰুৱাৰ মালতী কবিতাটিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। ভিডিঅ'টো
সকলোৱে চাই আহিবা বুলি আশা ৰাখিলো। যদিহে ভিডিঅ'টো ভাল লাগি আছে প্লিজ তোমালোকে সকলোৱে এটা কমেণ্ট কৰিবা। মালতী কবিতাটোত মূল সুৰ কি? অৰ্থাৎ মালতী কবিতাটোৰ মূল সুৰ হৈছে ৰোমান্টিকতা, অৰ্থাৎ ৰোমান্টিকবাদ, সৌন্দৰ্যবোধ, বিষাদ। এই কবিগৰাকীয়ে মালতী ফুলৰ ৰূপৰ মাজত এক সৌন্দৰ্য প্ৰেমৰ কথা ফুটি তুলিছে। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাত ৰোমান্টিক ভাৱনা কেনেদৰে প্ৰকাশ কৰিছে? অৰ্থাৎ মালতী কবিতাৰ আধাৰত বিশ্লেষণ কৰা। অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰোমান্টিক কবিতা যিটো তোমালোকৰ মালতী আছে, সেই মালতী কবিতাটিৰ জৰিয়তে তেওঁ প্ৰেমৰ বিভিন্ন ধৰণৰ কথা প্ৰকাশ কৰিছে। অৰ্থাৎ প্ৰকৃতিৰ সংযোগ, কল্পনাৰ বিলাসী মনৰ প্ৰকাশ পাইছে। মালতী ফুলৰ সৌন্দৰ্যৰ বৰ্ণনা, ইয়াৰ কবিৰ প্ৰতি এক অনুভৱৰ কথা, ৰোমান্টিক ভাৱনা প্ৰকাশ কৰে। এইবিলাকৰ কথা তোমালোকে কুৱেশ্যন বিলাক ভালদৰে চাবা। মই কুৱেশ্যন সমূহ একেবাৰে সুন্দৰভাৱে প্ৰকাশ কৰিছো। আৰু যদিহে ভিডিঅ'টো তোমালোকে এতিয়ালৈকে চাইছা প্লিজ তোমালোকে সকলোৱে ছাপোৰ্ট কৰি যাবা। মালতী কবিতাটি ক'ত প্ৰকাশ পাইছিল? অৰ্থাৎ মালতী কবিতাটি বেজবৰুৱাৰ প্ৰখ্যাত কবিতা কদমকলি নামৰ এই প্ৰকাশত পাইছিল। অৰ্থাৎ কাব্যগ্ৰন্থ কদমকলিত প্ৰকাশ পাইছিল। মালতী কবিতাটো ক'ত প্ৰকাশ পাইছে? এই কুৱেশ্যনটো বহুতখিনি ইম্পৰ্টেণ্ট হয়। তোমালোকৰ ইয়াত বহুতখিনি কুৱেশ্যন তোমালোকৰ ফাইনেল এক্সামৰ টাইপত, কিছুমান ফাইনেল এক্সামৰ কুৱেশ্যন দেখিলে গম পোৱা যায় যে এইটো কুৱেশ্যন ফাইনেল এক্সামত আহিব। এনেধৰণৰ কুৱেশ্যন এই ভিডিঅ'টোত তোমালোকৰ উপস্থাপন কৰা হৈছে। গতিকে তোমালোকে গম পাবা কোনটো কুৱেশ্যন তোমালোকৰ ফাইনেল এক্সামত আহিব বা চেচনেল এক্সামত আহিব। সেই হিচাপত মই ভিডিঅ'টো উপস্থাপন কৰিছো। আৰু মোৰ ভিডিঅ'ৰ পৰা বা যিসকলে আগতে মোৰ ভিডিঅ'বিলাক চায় সেইসকল ছাত্ৰ ছাত্ৰী গমেই পায় যে কি মই দিয়া প্ৰতিটো কুৱেশ্যনে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে গম পায় যে মই দিয়া প্ৰতিটো কুৱেশ্যন এনচাৰ ফাইনেল এক্সামত আহে। গতিকে যিসকল নতুনকৈ মোৰ ভিডিঅ'বিলাক চাই আছে সেইসকলে হয়তো গম পোৱা নাই, কিন্তু মই দিয়া ভিডিঅ'ত থকা প্ৰতিটো কুৱেশ্যনে তোমালোকৰ ফাইনেল এক্সামৰ বাবে বহুতখিনি ইম্পৰ্টেণ্ট হয়। এতিয়া 7 নম্বৰ কুৱেশ্যনলৈকে আমি আগবাঢ়ো। মালতী কবিতাত প্ৰকৃতিৰ ৰূপ কেনেকুৱা? অৰ্থাৎ মালতী কবিতাটোত প্ৰকৃতিৰ কেৱল নিৰ্জীৱ দৃশ্য নহয়, বৰঞ্চ সজীৱ অনুভৱ হয়। মালতী ফুলবোৰ জন্ম বিকাশ, ইয়াৰ প্ৰতি থকা কবিৰ মনোমোহা প্ৰকাশ পাইছে। মালতী কবিতাটোৰ মূল ভাৱ কি? প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত ভগৱান আৰু অসীম সত্তাৰ অনুভৱ কৰা, প্ৰেমৰ ভাষাৰে প্ৰকৃতিৰ সৈতে একাত্ম হোৱা হৈছে মালতী কবিতাৰ মূল ভাৱ। লক্ষ্মীনাথ বেজবৰুৱা ৰসৰাজ আৰু সাহিত্যৰথী বুলি কিয় কোৱা হয়? অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাক সাহিত্যৰথী বুলি কোৱা যায় কাৰণ তেওঁ অসমীয়া জাতিৰ নতুন গতি প্ৰদান কৰাৰ লগতে তেওঁ সেই ৰসৰাজ আৰু সাহিত্য কবি হিচাপে জনা যায়। তেওঁ বিভিন্ন ধৰণৰ আধুনিক যুগত বিভিন্ন ধৰণৰ কবিতা, নাটক লিখিছিল। সকলো দিশতে তেওঁ অৱদান আগবঢ়াইছে। সেয়েহে তেওঁক সাহিত্যৰথী বুলি কোৱা যায়। এতিয়া আমাৰ লাষ্ট তোমালোকৰ পাৰ্ট 2ত তোমালোকৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ অজয় কবিতাটো আলোচনা কৰিম। গতিকে পাৰ্ট 2 ভিডিঅ'ৰ কাৰণে সকলোৱে কমেণ্ট কৰা। পাৰ্ট 2 ভিডিঅ'ত আমি অজয় কবিতাটি চন্দ্ৰকুমাৰ আগৰৱালা এই কবিতাটি আলোচনা কৰিম। গতিকে পাৰ্ট 2 ভিডিঅ'ৰ কাৰণে সকলোৱে কমেণ্ট কৰিবা বুলি আশা ৰাখিলো। ধন্যবাদ।